थांनाय हराव गोबां बार अखा फैनानै न'आव गेदेर बिफां बायसिननानै उदालगुरि वार्ड नं 2 नलबारियाव सानै आइजोनि जिउ खहा। जिउ गोमानाय सानै आइजोखौ गहपुरनि सात्रां गामिनि आन्द्रियास नार्जारिनि बिसि गीता नार्जारि 40 बोसोर बैसोनि आरो जुवाकिम मोसाहारिनि बिसि सुमिला मोसाहारि 32 बोसोर बैसोनि होननानै सिनायनो मोननाय जादों। माबा हौवा माने जोङो बार बारदों होननाय खोनानानै ओमफ्राय बेबायदिनो बिराद दंफां लाइफां बायदों होननाय खोनानानै ओमफ्राय बिसिनावबो दंफां फांसे बिराद गिदिर दंमोन बेखायनो बायदों होननाय खोनानानै खबर लालाबायनानै फैबाय आरो जों गहपुर जयपुरबो होनो सत्रंबो होनो बिसोरो ओरैनो आलासि जानो होननानै फैदोंमोन आरो आलासि जानो होननानै फैनानै माने बानलु एसे लाफादोंमोन आरो बिसोरो माने बेबायदिनो बारहुंखाजों आरो दंफां होसिनबायबालाय गोलैनानै बेबायदिनो थैबाय बिसोरो माने बिस्रानिनो न'खा होनदों फालांगियावथ' बेबायदि खालामनाया माने ओरैनो थांलाय फैलाय ओरै फरियाल दं नालाय फरियाल थानायखाय थांलाय फैलाय खालामो मालाबा एसे बेबायदिनो माबाफोर लाबोयो गारि भारा ओंखारदों होननानै लाबोफायो थांलाय फैलाय खालामो आरो सरकारनिफ्राय खावलायथावनाथ' सरकाराथ' जोंखौ नायगोन जानो नायनायथ' नङा जोंखौ बायदियाव माबा मोनसे होबालाय मोजां মানে কালি আপোনাৰ 12টা চাৰে 12টাত যিটো ধুমুহা আহিলে তাৰপিছত দুজন আহিবলৈ সোমাই আছিলে আলহী হয় গহপুৰৰ পৰা আহিছিলে তাৰপিছত বাকী কেইজন নাছিলে বাহিৰত গৈছিলে আৰু ফাংচন চাব তাৰপিছত এনেকৈ মানে ওচৰত গছ এডাল আছিলে মানে পৰি পেলাই তেওঁলোকৰ মৃত্যু হ'ল আৰু আপুনি কেতিয়া গম পালে এতিয়া মানে যেতিয়া ধুমুহাটো এৰি গ'ল তাৰপিছত আধা ঘণ্টা 15 মিনিটমান এনেকৈ মানে যোৱাৰ পিছত চোৱাৰ পিছত দেখা পোৱাৰ পিছত সকলোকে জনোৱাৰ পিছত আহিলে সেইখিনি আৰু বস্তুটো ইয়াতে মানে গাঁৱৰ মানুহ আছে যে খবৰ কৰি ধুমুহা বতাহ আহিছে বুলি আমি ধুমুহা বতাহ মাৰিছে বুলি গম পাই মানে খবৰটো ল'লোঁ খবৰটো লৈ আৰু ইয়াৰ লগত খবৰ লৈ মানে তেনেকুৱা গছ-গছনি এনেকুৱা গিৰি কিবা হৈছে বুলি শুনি আমি একেবাৰে ডাইৰেক্ট আহিছোঁ আৰু এইটো মোৰে মাইকী মানুহ হয় ঘৰটো আমাৰ গহপুৰ জয়পুৰ মানে ইহঁতে আলহী খাম বুলি আহিছিলে ইয়াত পৰিয়ালবিলাক আছে আলহী খাওঁতে মানে অলপ জলকীয়াও আনিছিলে মানে এনে ৰাস্তা খৰচো ওলাব বুলি সিহঁতে লৈ আনিছিলে আৰু ইয়াত পৰিয়াল আছিলে আৰু তাৰ বাইদেউ কিবাবিলাক আছিলে পৰিয়ালবিলাক ইয়াৰ কাৰণে আহিছিলে কি হে বকুল মোক চোক গোপনা আহিছা যে তোৰ কামটো মানে আজিও নহ'ল ন নহ'ল আৰু নহ'ব যেন লাগিছে দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয় তাতে গৈ একো আও ভাৱেই নাপাওঁ ঠিকেই কৈছ এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া তই জাননে এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে ৰাইজে ভোট দিছিল নহয় তাঁত বাতি কৰি থাকক এতিয়া তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে অকৰ্মণ্য নেতাক আঁতৰ কৰক নাঙলৰ ছবিত ভোট দিয়ক 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ